Hello everyone, welcome back to my YouTube channel. So guys, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ জনাইছো স্বাগতম। আশা কৰোঁ সকলোৰে ভাল। So বহুত দিনৰ মূৰত আকৌ এটা মই ব্লগ ষ্টাৰ্ট কৰিছো। তো এতিয়া আমি যাবলৈ ওলাইছো লগৰ এজনীৰ ঘৰত। আমি মানে সব যাম, আমাৰ পিজিৰ আমাৰ যিমানখিনি লগৰ আছে আমি গোটেইখিনি যাম। তো এজনী হৈছে আৰবিন। হাই বাকিখিনি ওলাই আছে আহিব আৰু এতিয়া ভাবিলে এটা ব্লগ কৰোঁ। সো আপোনালোকক গোটেইখিনি দেখাই যাম, আপোনালোকে শেষৰলৈকে চাই থাকিব। হাই সবে হাই ক হাই এজনী বিস্মিতা আহি আছে, জেলিয়া আহিছে এইজনী আমাৰ জালিয়া। হাই হাই বিস্মিতা আহা, এইজনী আমাৰ বিস্মিতা। এতিয়া আমি গৈ আছোঁ মানে আধাডোখৰ আমি টেম্পুত আহিলোঁ, এতিয়া এইডোখৰ আমি খোজকাঢ়ি পেলাই গৈ আছোঁ। ইয়াত মানে অভাৰব্ৰিজ বনাই আছে, তো সেইকাৰণে এইফালে মানে গাড়ী চাড়ী নচলে, সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। এইফালে আহি আছে দুজনী, আগত দুজনী গৈ আছে, এইবিলাক বনাই আছে আৰু এতিয়া আমি কিবা কিবি লৈছোঁ আৰু এইফালে চিপছ ল'লে, মিঠাই চিঠাই কিবা কিবি ল'লে। যে আমাৰ নমিতা আমি পালোহি। এইবিলাক বোলে চাব পাৰে, ঘৰত মাতি লৈছে আৰু কি খুৱাই আছে। চাহ তাহ বোলে দিওঁ, গাখীৰ চাহ বোলে ধুনীয়াকে, এইবোৰ নাই। এইবোৰ খোলা বোলা কিবা এটা দি দিছে। Hey guys, এতিয়া আমি পথাৰ ফালে ফুৰি আছোঁ। প্লিজ চাওক, এয়া মোৰ গেংবোৰ আহি আছে। গেঙৰ এটা মেম্বাৰ পৰি গৈছে। তাৰপিছত আমি চাওকচোন পথাৰটো চাওক। সেইফালে নাযাবি, সাপ হয়নে? সাপ আছে। মই কৈছো না সেইখন বাৰীত আজিলৈকে সেইখিনি জেগালে মই ইয়া হৈ গ'ল। এতিয়া বস্তু ওলাই আছে, দিছে ভাত খাবলৈ হৈ গ'ল। আসসালামু আলাইকুম সকলোকে। তই আকৌ কি ৰখি আছে তাই? আৰে মই গিলাচটো ময়ে দিছোঁ ন। শ্বৰ্ট কুৰ্টিটো ক'ব লাগে, লিংকটো দি দিবা। আপোনালোকক যদি কুৰ্তিটো লিংক লাগে মোক বিচাৰিব, DM কৰিব, মই লিংকটো নিশ্চয় দিম। এতিয়া মানে এয়া গাইজ দেখিছে, মই দাইলটো বনাইছোঁ। গাড়ী দেখিছে বোলে হেৰি বইলাৰ চুল এবাৰ বুটটো মোক দিব। চিকেনত উঠিছোঁ মই। কি লাগে? কেনেকুৱা লাগিছে চাফি? একদম ধুনীয়া হৈছে খাবলৈ। কেনেকুৱা লাগিছে? ধুনীয়া কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? কেনেকুৱা? একদম ফেণ্টাষ্টিক। এইফালে খাই আছে চাইডত দুগৰাকী। হাই নহয়চোন গোমা গোমা ভাল পোৱা কিয় কৰা আধৰুৱা আইনা ভঙা দি ভাঙিবহি আখনি নানা নাৰে 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 নানা নানা নাৰে 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 So guys, এতিয়া আমি যাব ওলাইছোঁ আৰু ভাল লাগিলে সেনেকুৱা ধুনীয়াকৈ আকৌ চাহ তাহ খাই মেলি যাব লৈছোঁ। এতিয়া এয়া আচমাৰ মাক, এয়া বৌ। চ' গাইজ এতিয়া আমি তেহেঁতৰ পৰা ওলাই মেলি আহি পেলাই বুঢ়া ছোৱালীৰ ওচৰত ৰখি আছোঁহি। মানে চানিয়াৰ এইকেইটা দিবলৈ আছে, তাই এইবিলাক এনেকুৱা ধৰণৰ বস্তু বনায়। আপোনালোকক যদি কাৰোবাক লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, আপোনালোকে মোক মেছেজ কৰিলে মানে হৈ যাব। চ' এতিয়া ছোৱালীজনীৰ কাৰণে ৱেইট কৰি আছোঁ, মানে যোনে তাইক দিছিলে বনাবৰ কাৰণে। তাই আহিব আৰু তাৰপিছত আমি দিম, তাৰপৰা PG যাব লাগিব আৰু। চ' চাই থাকক, একেবাৰে PGত গৈ পেলাই এণ্ড কৰি দিম। চ' গাইজ এতিয়া আমি পালোহি আৰু এতিয়া খোজকাঢ়ি খোজকাঢ়ি পেলাই গৈ আছোঁ। এয়া অঁ, এইজনী আমাৰ বিস্মিতা, এইজনী মই, এইজনী আমাৰ আৰবিন, এইজনী নমিতা, আৰু পাছত আমাৰ চানিয়া আছে, আমাৰ জালিয়া। অঁ, তো আমি পালোহি আৰু এতিয়া। চ' গাইজ ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু মানে শেষ কৰিছোঁ। আপোনালোকে যদি মোৰ ব্লগটো চাই পেলাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ, বাই বাই কৈ দে।
বাই বাই গাইজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অঁ